Hey guys, good morning. Welcome to my new vlog. আৰু আজি মই আহিছো মাহঁতৰ ঘৰত। এইটো আমাৰ মাহঁতৰ ঘৰ। এইটো মন্দিৰ। আৰু এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু মই উঠিছো। আৰু এতিয়া ৰাতিপুৱা 9টা বাজিছে আৰু মই এতিয়া গা পা ধুই উঠিলো আৰু এয়া মই গা পা ধুই উঠিলো আৰু এতিয়া মই ডিউটিলৈ যাম আৰু তাৰে আগতে বলকচোন মাৰ এতিয়া গাৰ্ডেনত কি ফুল আছে দেখুৱাই দিও। মায়ে মানে গাৰ্ডেনিং কৰি থাকে যেহেতু এতিয়া কি ফুল আছে আজি তাকে দেখুৱাও বলক। এইটো মা এইটো কি ফুল? মা এইটো কি ফুল হয়? এইটো সূৰ্যমুখী ফুল আছে। এইটো কালাৰটো কিয় এনেকুৱা? হা? পাৰ্পল কালাৰ। আৰু এইটোতো জানেই আৰু। মা এইটো ফুলৰ নাম কি আছিলে? আৰু এয়া এনেকুৱা পাত লগাইছে এনেকে বটলত। এইটো বটলত লগাইছে আৰু এইটো এটা ফুল আছেই আৰু এয়া কামিনী কাঞ্চন ফুল। তাৰপিছত তলত কিবা হালধীয়া ফুল আছে, এইটো বনৰীয়া ফুল হয়। আৰু এইয়া এনেকুৱা ধৰণৰ জবা ফুলো আছে। এইটো আৰু আছে এইটো এটা জবা ফুল, এইটো কালাৰৰ জবা ফুল। আৰু এইটো এটা ফুল আছে আৰু সেইটো এটা জবা ফুল আছে। তাৰপিছত তলত এয়া তগৰ ফুল আছে আৰু এইবিলাক কচু আছে। আৰু এয়া আছে এইটো এটা জবা ফুল আৰু এইডাল হৈছে ডালিমৰ গছ আৰু এইডাল হৈছে মহানিমৰ গছ। ইয়াতে এইবিলাক ফুল আছে। কৰবী ফুলো আছে। আৰু এইটো এটা ফুল আছে আৰু এইবিলাক তগৰ ফুল ফুলি আছে। তাৰপিছত ইয়াতো কিবা কিবি ফুল আছে আৰু তাতো আছে। আৰু এইটো এটা ফুল দেখিলে আপোনালোকে মাৰ বাগানত কিমান ফুল আছে আৰু বহুত ফুল হয়। এতিয়া বাৰিষাৰ কাৰণে ফুলবোৰ নাই ফুলা আৰু হ'ব, আৰু হয় যদি মই পিছত দেখুৱাম ভিডিঅ'ত। আৰু এইটো আমাৰ দেউতা এতিয়া ভাত চাত খাই উঠিলে আৰু এতিয়া যাব আৰু। আৰু গাইজ এতিয়া মই ডিউটিত আহি পালোঁ। এয়া বহি আছোঁ দোকানত আৰু এতিয়া মই আজি মাহঁতৰ ঘৰত নাযাওঁ আৰু আজি ঘৰলৈ যাম। তো মই আজি মাৰ গাৰ্ডেনখন দেখুৱালোঁ। কেনে পালে চাই, যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেন্তে, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।